নাযাবা আমি এটা গ্ৰুপ ফটো তুলিম আৰু কাৰোবাৰ কিবা থাকিলে কোৱা কি আছে সুধিব লগা জানিবলগীয়া যি আছে যি প্ৰশ্ন আছে কি পালা বুজি কি পালানো এনে সাধাৰণতে আমি ভাবোঁ যে ৰেচিজিম যোনটো এইটো আমেৰিকাৰ ফালে থকা বুলি ভাবোঁ কলা আৰু বগা মানুহৰ শ্বেতাংগ আৰু কৃষ্ণাংগ কিন্তু আমাৰ ভাৰতত গাঁৱে গাঁৱে পৰিয়ালে আছে পেটলা মানুহটোক আমি পেটলা বুলি কৈছোঁ ক্ষীণটোক কৈছোঁ টিংৰা হয়নে মানে যাক যি ধৰণে সুবিধা পাইছোঁ তাক কিন্তু আমি ঠাট্টা কৰি আছোঁ আৰু সেইটোৱে এজন মানুহক মানসিকভাৱে মাৰি পেলায় আৰু যদি তুমি মানসিকভাৱে সুস্থ নাই তুমি কেতিয়াও সুস্থ হ'ব নোৱাৰা মানে আৰু এইবোৰ বস্তু আজিৰ পৰা বাদ দিবানে জোৰে কোৱা নে নিদিয়া আজিৰ পৰা কাৰোবাক ঠাট্টা কৰিবা নেকি চশমা পিন্ধিলে কি কয় চশমিছ নাপায় চবৰে নিজৰ নিজৰ আৰু ভগৱানে তেনেকৈয়ে সৃষ্টি কৰিছে আল্লাহ তেনেকৈয়ে সৃষ্টি কৰিছে যাক যেনেকৈ কৰিছে আৰু চবৰে প্ৰয়োজনীয়তা আছে পৃথিৱীত কাৰো প্ৰয়োজন নহয় পৃথিৱীত আছে মানে তাৰ প্ৰয়োজনীয়তা আছে তোমালোকে হেৰি জানা নাই শগুন জানা নাই কেঁচে জানা নাই কেঁচু যে আছে কিবা কাম আছে নেকি কিয় নহ'ব কেঁচে মাতাৰ পৰাচোন সাৰ হয় কেঁচু কৃষকৰ পৰম বন্ধু নহয় মানে পৃথিৱীত যি আছে সাপৰ কিবা কাম আছে নাই চবৰে কাম আছে পৃথিৱীত যি সৃষ্টি কৰা হৈছে তাৰ প্ৰত্যেকটোৰে কাম আছে মানে পৃথিৱীত যিমান গণ্ডগোল লগাওঁ আমি মানুহবোৰে লগাওঁ ঈশ্বৰে লগোৱা নাই কিন্তু হয় আমি এটা গ্ৰুপ ফটো তুলিম আৰু তোমালোকৰ পৰা মন্তব্যবোৰ জানিম আৰু এটা কিবা এটা জাষ্ট সৰু গ্ৰুপ ভিডিঅ' এটা বনাম দেই তোমালোক নাযাবা আমি ধন্যবাদ জনাইছোঁ এঘণ্টা সময়ৰ মাজত আমাক বহুত শিক্ষাই দি গ'ল আৰু এওঁৰ ছবিখনে মোকো কোনোবাখিনিত ভিতৰি চুই গৈছে বুজিছেনে যে হয় মোকো তাৰমানে সৰুৰ পৰাই বিভিন্ন মানুহৰ এতিয়াও মোৰ চুলি পকা মই বৰ দেখনীয়া নহয় বহুত জেগাত এই কথাখিনিকে মই ফেচ কৰোঁ আজি যেন মোৰ কথাখিনিকে আমিনুলে কৈছে যেতিয়া ছোৱালীজনীয়ে দায়িত্বত মই চকু বান্ধি উঠি আছোঁ যে মোৰ কথাখিনিকে কৈ আছে এনেকুৱা মই বহু জেগাত ঘটিছে আমাৰ যে মই নিজে ফেচ কৰিছোঁ আৰু আজি সেইখিনি কথা যেন এই সৰু ছবিখনৰ মাজেৰে ছবিখন বনোৱাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ আৰু ছবি বহুতে বনায় কিন্তু বহু চিনেমা হলৰ পৰা আমি ওলাই আহোঁ মাজতে চিনেমাখনে ধৰি ৰাখিব নোৱাৰে ল'ব এই যে চিনেমাখনৰ আৰম্ভণিৰ পৰা শেষলৈ মাত্ৰ এঘণ্টা সময় যেনেকৈ আমাক ধৰি ৰাখিলে আমি দুৱাৰখন খোলা মেলা কৰি থাকোঁতে অলপ আমনি পাইছোঁ যে এওঁ ধৰি ৰাখিব পৰা এইটো বৰ ডাঙৰ মানে কৃতিত্ব এজন ডাইৰেক্টৰৰ গতিকে মই ধন্যবাদ জনাইছোঁ যে আমিনুল হকৰ এনেকুৱা ধৰণৰ ক্ৰিয়েটিভ এনেকুৱা ধৰণৰ সৃষ্টিশীল কাহিনীৰে আকৌ পৰৱৰ্তী সময়ত নিশ্চয় আমাক কথা চুই যায় আমাক ছবি উপহাৰ দিব আৰু ইয়াৰ পৰা আমি আজি এটা শিকিলোঁ আৰু লগতে এটা বস্তু তোমালোকে মন কৰিছানে নাই নে কাহিনীটোৰ মাজেৰে গৈ থাকিলা কিন্তু এওঁৰ যিখন মোক কৈছে ৰূপমে কৈছে যে এওঁৰ ঘৰখন যেনেকৈ সজাইছে এখন মোৰ ঘৰ এইখন ঘৰখন যিটো সজাইছে যে লাষ্টত মন যায় মোৰ ঘৰটোত প্ৰৱেশ কৰিলে তাতে যিবিলাক আমাৰ পেলনীয়া প্লাষ্টিকৰ বটলবিলাকক বিভিন্ন কালাৰিং কৰি ঘৰখন এটা যেন নান্দনিক এটা পৰিৱেশ সৃষ্টি কৰিছে নে নাই যে সিহঁত যে দুবৰি বনত বহিলগৈ গতিকে এই কথাবিলাকো আমি শিকিব পৰা বৰ ধুনীয়া যে বৰ ধুনীয়া কম একো খৰচ নাই কিন্তু আমি সেইখনক ধুনীয়া কৰিব পাৰোঁ নিজৰ ঘৰখনক আমাৰ ঘৰৰ চোতালখনতো আমি পেলনীয়া প্লাষ্টিকৰ বটলবিলাক আমি কি কৰোঁ বুটলি সেইবিলাক আমি ডিজাইন কৰি ঘৰত এখন কাঠ কাগজ এখন আমি এনেই পেলাই দিওঁ আমাৰ এই তোমাৰ স্মল চিলিং লগাইছে এনেকুৱা ঘৰত বহুত পৰি আছে সাগৰ ফেনা বহুত পৰি আছে সেইবোৰক আমি কি কৰিব পাৰোঁ তেওঁ গাছডালত মাৰি থৈছে ইংৰাজী ডাইলগ লিখি দিছে এনেকুৱা কিবা জীৱন এনেকুৱা কৈছে আকৌ এটা ৱেলকাম দিছে প্ৰথম মন যায় লিখিছে গতিকে এই যে এইবিলাক কাম চিনেমাখনৰ মাজেৰে আমি এটা নতুন চিন্তাও আমি পালোঁ আমাৰ ঘৰখনকো অকল কিনি অনা ফুলৰ টাবকেইটাৰে আমি সজাব নালাগে আমি নিজেও তাৰমানে কিছুমান সজাব পাৰোঁ সেই কথাখিনিও মই ছবিখনত দেখিলোঁ আৰু এখন সুন্দৰ গ্ৰাম্য ছবি আৰু লগতে আমাৰ ঘটনাটো হ'ল আমি কোনো কাকো ঠাট্টা বিদ্ৰোহ কৰিব নালাগে সেই কথাখিনি আজি বৰ ধুনীয়াকৈ কৈছে মোক যদি কোনোবাই বুঢ়া বুলি কয়
এই বুঢ়া ইফালে আহ বুলি ক'লে মোৰ মনৰ এটা মইতো বুঢ়া হোৱা নাই এতিয়াও কিন্তু মোৰ মনত দুখ লাগিছে হ'লেও ক'ব নালাগে মানে যিটো সঁচা কথা মই দেখাত হয় মই বুঢ়া কিন্তু বুঢ়া বুলি ক'ব নালাগে কিন্তু আমাৰ সমাজত সেইটো চলি আছে এটা সুন্দৰ কাহিনী যে অকল কলিয়াপি বুলিয়ে নহয় এতিয়া আমাৰ মানসী আজি আছেনে নাই ইয়াত আমি মানসীকো কোনোবাই গান গাই মানুহে মানুহৰ তাইকো তাৰমানে বহুতে মই জানো অকণমান তাই কথা কোৱাত অকণমান হেৰি তাইকো তাৰমানে হয়তো মানসীৰ কাহিনীটোও কোৱা হৈছে ইয়াৰ মাজেৰে গতিকে আমি সকলোৱে যাতে আজিৰ পৰা এই যিখিনিয়ে ছবিখন চালোঁ এনেকুৱা ধৰণৰ সমাজত সোমাই ক'লে হৈ নকবি নাপায় সিও নিজক লৈ সিও নিজে সুন্দৰ নিজক লৈ নিজে সুন্দৰ গতিকে সুন্দৰ এটা কাহিনী তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ বাবে ৰূপমকো ধন্যবাদ জনাইছোঁ ৰূপমৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে এটা এনেকুৱা ধুনীয়া কাহিনী বা এটা মেছেজ পালে গতিকে তাৰ বাবে আমি ৰূপক মই পুনৰবাৰ ধন্যবাদ জনাই অভিনন্দন জনাইছোঁ আৰু ইয়াত এটা বাধ্যতা আছে এটা বাধ্যতা আছে যে ৰিলছ বনাই থাকিলে নিজকে অভিনেত্ৰী বুলি ভাবিবলৈ পোৱাটো ভুল ৰিলছটো বনালে মোবাইলটোত মানে নিষ্পক্ষতা ভিডিঅ' কৰিলে নিজকে অভিনেত্ৰী বুলি গতিকে আমি এইটো বস্তুত আৰু এটা বস্তু দেখাব পাৰিলে হয় কিন্তু নহ'ল যেনে চাবাচোন তোমালোকে ছ'চিয়েল মিডিয়াখনৰ পৰা পাৰাকলৈ দূৰত থকা মই আৰম্ভণিতে ক'লোঁ ন কেনেকুৱা পৰিস্থিতি আজিকালি ভাত খালেও ভিডিঅ' হৈ যায় আৰু ইনষ্টাগ্ৰামতে হওক কিবাতে হওক ছ'চিয়েল মিডিয়াত কি হৈছে চাবাচোন এই আমি লাইক কমেণ্টক লৈ আমাৰ এটা মানসিক অশান্তি ভোগে যিজনী ছোৱালী বেছি বগা হয় তাৰ কি থাকে লাইক কমেণ্ট বেছি থাকে নে তলত এনেই পাব কিউটি কিবা কিবি ল'ৰা এজনৰ বা অলপ কম ধুনীয়া হ'লে বহুত কিবা হ'লেও নাপায় কিন্তু আৰু এজবোৰো ওলাই গৈছে মানে বহুত ধুনীয়াকৈ বনাই দিয়া এইবোৰে ক'ৰবাত আমাক মানসিকভাৱে একদম গ্ৰাস কৰি আছে আৰু আমি এইবোৰৰ পৰা মুক্ত হ'ব লাগিব আমাক কিন্তু আমেৰিকাই দখল কৰি থকাৰ নিচিনা হৈ আছে এইবোৰ বস্তু এইবোৰ সিহঁতৰ বস্তু চ' আমি আমাৰ সমাজখন আমাৰ বস্তুবোৰ ভালে ৰখাটো বহুত জৰুৰী আৰু সুখ এনেকৈ মানসিক দুখী হৈ থাকিলে লাভ নাই নহয় বহুত ধনী হ'ব নোৱাৰিলেও আমি সুখী হ'ব লাগিব এইখিনি আমি তোমালোকে যাবা আৰু ঘৰত জখলা প্ৰডাকশ্যনটো চাৰ্চ কৰি চাবা মোকো তোমালোকৰ সহায়ত দৰকাৰ মই 4 বছৰে কাম কৰি আছোঁ কিন্তু মই এনেকৈ এতিয়া সেইকাৰণে মই ইউটিউবত সফল হ'ব নোৱাৰি এই ধৰণৰ কামবোৰ আৰম্ভ কৰিছোঁ যাতে মই অসমৰ বিভিন্ন ঠাইত চিনেমাবোৰ লৈ যাব পাৰোঁ টিকেটৰ চিষ্টেম কৰিব পাৰোঁ তোমালোকে যাবা জখলা প্ৰডাকশ্যন চাৰ্চ কৰি তোমালোকৰ স্কুলখনৰ নামটো দি দিবা কমেণ্টত মোৰ গান চান আছে আমাৰ বালিঘৰ গানটো আছে এতিয়া বাহিৰত ব'লা আমি এটা ফটো এখন ল'ম আৰু কিবা এটা সৰুকৈ কিবা এটা কৰিম ব'লা থেংক ইউ এটা হাত চাপৰি দিয়া ডাঙৰকৈ দিয়া হ'ব বাই